Hi guys, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখুৱাম আমাৰ ধুবুৰীৰ অষ্টমী মেলা আৰু এই মেলাখন প্ৰায় 15 দিন মান হয়। এই মেলালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। তো চাই থাকক ভিডিওটো। অষ্টমী মেলালৈ আহিবলৈ এইপিনে ব্ৰহ্মপুত্ৰ নদী হয় এইটো। এই নদীতে আমি গা ধুলো। এপিনে চাওক এইটো মোৰ ভাই হয় আৰু ইয়াতে SDRF আছে মানে ৰেস্কিউ টিমো আছে ইয়াতে। এতিয়া অলপ পেট পূজা কৰক। পেট পূজাটো মেইন, ভাতেই মেইন। আৰু ইয়াতে আপোনালোকে ফুলৰ পৰা আৰম্ভ কৰি সকলো বস্তু পাব। চাওক ইয়াতে বিভিন্ন ধৰণৰ ফুল আছে। মই মেলাবাৰীৰ ভিতৰত আছে। চাওক মেলা, চাওক চাৰি ফুলাই। এতিয়া আমি অষ্টমী মেলাৰ পৰা ধুবুৰী চিলড্ৰেন পাৰ্কলৈ আহিলোঁ। এই চাওক চিলড্ৰেন পাৰ্ক ধুবুৰী। এইটো মোৰ ভাই। ইয়াৰ পৰা ৰাতি মানে মেলা কেনে হয় মানে আমাৰ অষ্টমী মেলা ধুবুৰীত সেইটো দেখুৱাম। এইপিনে মোৰ পিছফালে চাওক আই লাভ ধুবুৰী। আৰু ইয়াতে আৰু ডাঙৰকৈ লিখা আছে আই লাভ ধুবুৰী। ইয়াতে সকলোৱে আহি ফটো উঠে আৰু ঠাইখন ভাল হৈছে মানে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে না। অলপ ফুৰি আহিলোঁ পাৰ্কৰ সিফালৰ পৰা। এতিয়া চাওক ৰাতিৰ ধুবুৰী অষ্টমী মেলা, ৰাতি ভাল লাগে। আৰু আপোনালোকে কমেণ্ট কৰি জনাওক মানে এই চকৰিটো দুটি আপোনালোক কেনেকুৱা লাগে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে মানে নেক্সটত আৰু ভাল ভাল ভিডিঅ' দি যাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।